নমস্কাৰ বন্ধুসকল, মই সঞ্জিত গগৈ সকলোকে পুনৰবাৰ এই চেনেলটিলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টিত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ক্ৰেডিটৰ প্ৰশিক্ষণ কেনেকৈ দিয়া হয়। আপোনালোকে হয়তো বহুতে জানে ডিব্ৰুগড় জিলাৰ টেঙাখাটত টেঙাখাট স্পৰ্ট ক্ৰেডিট একাডেমি আছে আৰু এই টেঙাখাট স্পৰ্ট ক্ৰেডিট একাডেমি মূল প্ৰশিক্ষক হৈছে মোৰ বন্ধু দেৱজিৎ ফুকন। তেখেতে বহু বছৰ ধৰি টেঙাখাটৰ ল'ৰা ছোৱালীবিলাকক ক্ৰেডিটৰ প্ৰশিক্ষণ দি আহিছে। আজি মই তালৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাম ক্ৰেডিটৰ প্ৰশিক্ষণ কেনেকৈ দিয়া হয়। গতিকে দেৰি নকৰোঁ, মই গৈ থাকোঁ, আপোনালোকক তাৰ দৃশ্যবিলাক দেখাম ক্ৰেডিটৰ প্ৰশিক্ষণ কেনেকৈ দিয়ে। আপোনালোকেও ভিডিঅ'টি চাই থাকক। বন্ধুসকল, আহি পালোহি য'ত মোৰ টেঙাখাটৰে বন্ধু দেৱজিৎ ফুকনে ক্ৰেডিট শিকায়। এই ক্ৰেডিট শিকোৱা স্থলী পালোহি। মই আপোনালোকক দেখুৱাই থাকিম ইয়াত কেনেকৈ তেখেতে ক্ৰেডিট শিকাইছে, টেঙাখাট অঞ্চলৰ ল'ৰা ছোৱালীবোৰক কেনেকৈ ক্ৰেডিট শিকাইছে মই আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি চাই থাকক, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। এয়া দেখিছে বন্ধুসকল, মোৰ বন্ধু দেৱজিৎ ফুকনে ক্ৰেডিট শিকাই আছে তেখেতৰ ষ্টুডেণ্টবিলাকক টেঙাখাটৰে। মই আপোনালোক ওচৰৰ পৰা দেখাইছোঁ, চাই থাকক। তেখেতে শিকাই আছে খন্তেক সময় পাছতে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম, তেখেতৰ লগত কথা পাতিম, তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি। আপোনালোকে চাই থাকক, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। মই আকৌ বন্ধুসকল, এয়াই মোৰ টেঙাখাটৰ বন্ধু দেৱজিৎ ফুকন। তেখেতে বহু বছৰ ধৰি টেঙাখাট অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ক্ৰেডিটৰ প্ৰশিক্ষণ দি আহিছে আৰু লগতে অসমৰ বিভিন্ন ঠাইত ক্ৰেডিট খেলাবৰ বাবেও নিছে আৰু টেঙাখাট এই ঠাইডোখৰলৈ এটা সুনাম কঢ়িয়াই আনিছে। তেখেতৰ পৰা মই জানিব বিচাৰিম যে মই নিজে জানিব বিচৰাৰ লগতে আপোনালোককো জনাব বিচাৰিম তেখেতৰ টেঙাখাট স্পৰ্ট কেৰাটে একাডেমিত যি ভৱিষ্যত পৰিকল্পনা, সেই ভৱিষ্যত পৰিকল্পনা জানিব বিচাৰিম। সেই গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকক, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। পোনপ্ৰথমে মই তোমাক মোৰ এই চেনেলটোলৈ আদৰণি জনালোঁ। ধন্যবাদ। এই টেঙাখাট স্পৰ্ট কেৰাটে একাডেমিৰ লগত যিহেতু তুমি জড়িত বুলি মই গম পাইছোঁ, আৰু তুমি ইয়াৰ লগত কেতিয়াৰ পৰা জড়িত হ'লা? মই 2018 চনত জড়িত হৈছিলোঁ। মোৰ মানে এটাই সপোন আছিলে যে মই ক্লাবটো ভালকৈ ধৰি বান্ধি ৰখা আৰু মোৰ ল'ৰাখিনিক এটা ভাল প্লেটফৰ্মত লৈ যোৱা। তো এই সপোনটো মোৰ নিজৰ নহ'ল। তো মই সেইকাৰণে মোৰ নিজৰ ল'ৰাখিনিক মই কেনেকৈ নিম ওপৰলৈ, তো ভাল মানে ওপৰলৈ নিব পাৰিম খেলত এনেকৈ। তো সেইটো কাৰণে মই মোৰ প্ৰতিষ্ঠা মোৰ এটাই যে সিহঁতি অকণমান ভাল খেলখন খেলক গৈ। তুমি যিহেতু বহু বছৰৰ পৰা এই প্লেটফৰ্মৰ লগত জড়িত আছা, হয়, এনেই কিমান মানে অসমত কোন ঠাইত গৈছা মানে ধৰ খেলিবৰ কাৰণে? তো আমি ভকচেঙত গৈছোঁ, তো ভকচেং, তাৰপিছত নেক্সট আমি বৰপেটা গৈছোঁ, আৰু নেক্সট আমি আকৌ এইটো গুৱাহাটী, তো নেক্সট আমাৰ আছিলে গোলাঘাট। এতিয়া নেক্সট আকৌ আমি যাম বৰপেটা, জাষ্ট 20, 21, 22 আগষ্টত মোৰ ল'ৰা চিলেকশ্যন হৈছে। তো তাত আমি মানে নেশ্যনেল গেমৰ কাৰণে আমি চিলেকশ্যন দিব যাওঁ। তো গতিকে মই বহুত ধন্যবাদ জনাইছোঁ, যিহেতু তুমি ইমান ডাঙৰ এটা মানে প্লেটফৰ্মত জড়িত হৈ আগুৱাই যোৱাৰ কথা চিন্তা কৰিছা। তোমাৰ এই টেঙাখাট স্পৰ্ট মানে ক্ৰেডিট একাডেমি ক্লাবত তোমাৰ কিমান ষ্টুডেণ্ট আছে? তো মোৰ ইয়াত 20-25জনমান আছে। টেঙাখাটবাসী কেনেকুৱা সহযোগ পোৱা তুমি? মানে টেঙাখাটবাসী কিমানখিনি ছাপোৰ্ট পাইছা ধৰিলে? ছাপোৰ্টটো যথেষ্টখিনি পাইছোঁ, মানে ইমান নোপোৱা নহয়, পাইছোঁ লাহে মানে বহুত মানুহে গম নাপায় যে তো আমাৰ ইয়াত মানে স্পৰ্ট কেৰাটে একাডেমি আছে বুলি। মই ধন্যবাদ জনাইছোঁ আকৌ তোমাক বহুত। বন্ধুসকল, মোৰ বন্ধু দেৱজিৎ ফুকনে কেনেকৈনো টেঙাখাটৰ তেখেতৰ ষ্টুডেণ্টবিলাকক ক্ৰেডিটৰ প্ৰশিক্ষণ দিয়ে মই আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকক, যিহেতু ইমান সময় আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টি চালে। গতিকে কেনেকৈনো তেখেতে
এই ল'ৰা ছোৱালীবিলাকক কেৰেটৰ প্ৰশিক্ষণ দিয়ে আৰু অকণমান সময় আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টি চাব বুলি মই আশা কৰিলোঁ। আহক বন্ধুসকল, দেৰি নকৰি এবাৰ তেখেতে কেনেকৈ কেৰেটৰ প্ৰশিক্ষণ দিয়ে চাওঁ আহক। বন্ধুসকল, আপোনালোকে দেখি আছে ইয়াতে কেনেকৈ কেৰেটৰ প্ৰশিক্ষণ দি থকা হৈছে। আপোনালোকে যদি আপোনালোকৰ ল'ৰাটি বা ছোৱালীজনীক টেঙাখাত স্পৰ্ট কেৰেটে একাডেমীৰ লগত জড়িত কৰায়, কেৰেটৰ প্ৰশিক্ষণ যদি দিয়াব বিচাৰে, তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ যোগাযোগৰ সুবিধাৰ বাবে ভিডিঅ'টিৰ তলৰ ডিছক্ৰিপশ্যনত টেঙাখাত স্পৰ্ট কেৰেটে একাডেমী মেইন প্ৰশিক্ষকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। বন্ধুসকল, ইয়াতে কেৰেটৰ প্ৰশিক্ষণ লৈ থকা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে অসমৰ বিভিন্ন ঠাইত খেলিবৰ বাবে গৈছে। এইসকল উঠি অহা ল'ৰা ছোৱালীয়ে অসমৰ এখন দেশৰ ভৱিষ্যত। সেই গতিকে আপোনালোকৰ পৰা এটাই আশা কৰিম, আপোনালোক সকলোৱে তেওঁলোকৰ আশীৰ্বাদ কৰিব, যাতে এদিন তেওঁলোকে ইয়াৰ পৰাই গৈ এখন অসমৰ লগতে এখন দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে।